ডিফু ড্ৰাগছ ব্যৱসায়ত জড়িত মনিৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালক সামাজিক বৰ্জনৰ দ্বিতীয়টো সিদ্ধান্ত মুছলিম সমাজৰ। ড্ৰাগছ সৰবৰাহত জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে ডিফু মছজিদ কমিটি, ডিফু ইছলামিক সমাজে সংস্কাৰক কমিটি, ডিফু কবৰস্থান কমিটিয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি এই ব্যৱসায়ত জড়িত ছমেদ আলীৰ নাতি মনিৰুল ইছলাম আৰু পৰিয়ালবৰ্গক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক যুটীয়া বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনকেইটাই কয় যে পানবাৰী নিবাসী ছমেদ আলীৰ পৰিয়ালৰ লোক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে ছমেদ আলী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক বৃহত্তৰ ডিফু অঞ্চলৰ সকলো মছজিদ কমিটি, ডিফু ইছলামিক সমাজ সংস্কাৰক কমিটি আৰু কবৰস্থান কমিটিয়ে যুটীয়াভাৱে সমাজ তথা দেশৰ স্বাৰ্থত সামাজিকভাৱে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।